তো নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই আগৰ দৰে কোনো ধৰণৰ ষ্ট্ৰেটেজিক ভিডিঅ' অনা নাই। আজি এটা লগো এডিট ভিডিঅ' আনিছোঁ। যেনেকুৱা ধৰণৰ লগো আমাৰ প্ৰায়ভাগ ষ্টেটাছত দেখোঁ, ওপৰৰ যিটো লগো দিয়া থাকে তেনেকুৱা ধৰণৰ এটা লগো এডিট ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা PNG দিয়া আছে, PNGটো ডাউনলোড কৰি ল'ব। তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো তাৰ বাবে আপোনালোকে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ পিক্সেল লেব নামৰ এপছটো চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি ইনষ্টল কৰি ল'ব। তো মোৰ ইনষ্টল কৰা আছে। তো এতিয়া মই পিক্সেল লেব এপলৈ যাম। পিক্সেল লেব এপটো অ'পেন কৰিম। অ'পেন কৰি তলৰ থাৰ্ড নম্বৰ অপশ্যনত যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি যিটো এই শেপছ আছে শেপছটোত ক্লিক কৰি দিব। ক্লিক কৰি কাষৰ এই এনেদৰে কৰি ল'ব। তলৰ এই ৰাইট চাইডত ক্লিক কৰি দিব। ক্লিক কৰি যিটো নিউ টেক্সট আছে নিউ টেক্সটটো ক্লিক কৰি ওপৰত ডিলিট অপশ্যনত ক্লিক কৰি দিব। তো এনেকুৱা শেপছ আৰু তিনিডাল বনাই ল'ব লাগিব। তো আপোনালোকে এটা শেপ বনাই বাকীবোৰ কপি কৰি বনাই ল'ব পাৰে। কপি কৰোঁতে মোৰ অলপ প্ৰব্লেম হৈছে, সেইবাবে মই কপি কৰা নাই। সেইবাবে প্ৰত্যেকটো শেপছ বনাই লৈছোঁ। আপোনালোকে কপি কৰি ল'ব পাৰে। তো এনেদৰে বনি গ'ল। তাৰপিছত এতিয়া যিটো তলৰ 2 নম্বৰ অপশ্যন আছে এডো আছে, এডত ক্লিক কৰি এই প্লাছ অপশ্যনত ক্লিক কৰিব। যিটো টেক্সট লিখা আছে ক্লিক কৰিব। ক্লিক কৰি নিউ টেক্সটত এনেদৰে আনি কিনে মাজত ৰখাই দিব। তো অলপ ডাঙৰ কৰি দিব। ডাঙৰ কৰি এডিট 2 নম্বৰ অপশ্যনত যিটো এডিট আছে এডিটত ক্লিক কৰিব। তোমাৰ নিউ টেক্সটটো ডিলিট কৰিব। তো ইয়াত নিজৰ চেনেলটোৰ নামটো লিখিব। মই DG লিখিছোঁ। DG লিখিলোঁ। তাৰপৰা ওপৰৰ এইটো অ'কে কৰি দিব। অ'কে কৰি কাষৰ এই এনেদৰে ডাঙৰ কৰি দিব। ডাঙৰ হৈ গ'ল। তো এতিয়া DGটো এনেদৰে ক্লিক কৰি তলৰ অপশ্যনত যাব। অপশ্যনবোৰত গৈ যিটো ফণ্ট অপশ্যন এটা পাব, ফণ্টত ক্লিক কৰিব। ফণ্টত ক্লিক কৰি ইয়াত যিকোনো ধৰণৰ ফণ্ট এটা ছিলেক্ট কৰিব। তো যিকোনো এটা মই ফণ্টটো ছিলেক্ট কৰিলোঁ। তো তলৰ এইটো অ'কেত ক্লিক কৰিব। অ'কে ক্লিক তো এনেদৰে এডজাষ্ট কৰি ল'ব। তো এনেদৰে কৰি ল'ব। তো মাজত এতিয়া আমাৰ 8ডাল দিব লাগিব। মাজত 8ডাল দিবলৈ আকৌ এই থাৰ্ড নম্বৰ অপশ্যনত যাব। তো শেপত যাব। শেপত গৈ এনেদৰে ভিডিঅ'ত দেখাৰ দৰে কৰি ল'ব। তো হৈ গ'ল এনেদৰে। তাৰপৰা মাজৰ এই যিটো DG আছে DGটো অলপ ডাঙৰ কৰি ল'ম। আপোনালোকে নিজৰ চেনেলৰ নামটো লিখিব পাৰে। তো DG তলত আমি ষ্টেটাছ বুলি লিখিম। তো টেক্সটত গৈ এই টেক্সটটো এনেদৰে আনি এডিটত গৈ এতিয়া আমি ফণ্টত যাম। ফণ্টত ক্লিক কৰিম। এইটো যিকোনো ধৰণৰ ফণ্ট ছিলেক্ট কৰি ল'ব। তো হৈ গ'ল মোৰ এইটো বনোৱা আধা অংশ হৈ গৈছে। একদম বেছি বনাবলৈ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নোহোৱাকৈ অতি সহজে শিকি যাব। তো হৈ গ'ল এনেদৰে। তো এতিয়া আকৌ এই 3 নম্বৰ অপশ্যনটো যাব। অপশ্যনটোত গৈ যিটো ইনপুট আছে ইনপুটত ক্লিক কৰিব। ইনপুটত ক্লিক কৰি মই ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত যাব। আপোনালোকে লিংকটোত গৈ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি এইটো যিটো এইটো আছে এনেকুৱা ধৰণৰ এখন PNG পাব। PNGটো ডাউনলোড কৰি ল'ব। তো PNGটো এনেদৰে ডাউনলোড কৰি যোনটো ফ'ল্ডাৰ আছে ফ'ল্ডাৰটো ছিলেক্ট কৰি এনেদৰে ইনপুট কৰি ল'ব। এইটো ইনপুট হৈ গ'ল। তো এতিয়া আমি ওপৰত লগাই দিম এনেকৈ, অলপ সৰু কৰি ল'ব লাগিব। তো দেখিছে লগোটো কমপ্লিট হৈ গ'ল। তো এতিয়া আমি তলৰ যিটো এই 4 নম্বৰ অপশ্যনৰ যিটো অপশ্যন আছে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি এই অপশ্যনটোত 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ওপৰে 3 ডটত গৈ এক্সপৰ্ট ইমেজত ক্লিক কৰি ছেভ টু গেলেৰী কৰিব। তো আমাৰ যিটো লগোটো বনি গ'ল। এনেদৰে লগো বনোৱা হয়। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব।